হাই বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ কমলো শাকৰ এটা ৰেচিপি। তাৰ বাবে মই কমলো শাক লৈছোঁ। শাকখিনি মই ধুই চাফা কৰি লৈছোঁ। এতিয়া মই কাটি লওঁ। এয়া মোৰ কাটা হৈ গ'ল। এতিয়া বনাওঁ। এতিয়া মই এখন কেৰাহীত অকণমান মিঠাতেল দিছোঁ। দুটা শুকান জলকীয়া, অকণমান পিঁয়াজ, অকণমান আদা নহৰু, হালধি, প্ৰয়োজন মতে নিমখ, অকণমান ভাজি ল'ব। এতিয়া মই শাকখিনি দি দিছোঁ। অকণমান লগাই লৈছোঁ ভালকৈ। অকণমান সময়ৰ কাৰণে ঢাকি ৰাখিছোঁ। অকণমান গেছটো কমাই অকণমান দেৰি ভাজি ল'ব, লৰাই ভালকৈ। আমাৰ অকণমান ভাত খাই গ'ল। এতিয়া দিম মই অকণমান ক'লা খাব, অকণমান এচামুচমান জোখৰ হ'ব আৰু দি পেলাই অকণমান লৰাই ভালকৈ ভাজি লওঁ। দেখিছে অকণমান আকৌ ভাজি ল'লোঁ। এতিয়া মই দিম পানী মই বেছিকৈ দিয়া নাই, অকণমান দিছোঁ। এতিয়া ঢাকনি লগাই পানীখিনি সিজোৱালৈকে ৰাখি দিম। এতিয়া কমলো শাক ভাজি অকণমান সময় ভাজিব লাগিব, ভালকৈ হোৱা নাই। এয়া আমাৰ কমলো শাক হৈ গ'ল। এয়া আমাৰ ৰেডি।